মোৰ বাইকৰ লাইন আপ 1 2 3 4 5 6 7 8 9খন বাইক পানী মোৰ ৱাটাৰফল বোলে এইটো তো হেল্ল' বন্ধুসকল সো ওয়েলকাম টু মাই ইউটিউব চেনেল মেড ইন নৰ্থ ইষ্ট আজি এটা নিউ ভিডিঅ' আগবঢ়াব ওলাইছোঁ নতুন নিউ ভিডিঅ' মানে কি এটা সিৰিজ বাই আপোনালোক কৈছিলে এটা সিৰিজ বাই মোৰ চলি আছিলে তো মই ফেলকনতে আছোঁ আজি লাষ্ট ডে আমাৰ ইয়াৰ পৰা আমি আজি ওলাই যাম আৰু ইয়াৰ পৰা এতিয়া মানুহবিলাক ভালকে ওলোৱা নাই ইফালে ইফালে পুৰা টেণ্ট বহোৱা আছিলে ইফালেও আছিলে তেনেকে এইটো বিদুম ভাই কি খবৰ গুড মৰ্নিং নমস্কাৰ দয়ানন্দ ভাই ফালৰ পানী আনিছিলে অলপ বাচনবিলাক ধুব আজিতো ইয়াৰ পৰা এটা ওলাব লাগিব আগতে ইয়াতে এটা ডেম আছিলে ডেম এইটো পুৰা পানী ভৰি থাকে তো ডেমটোৰ মানে চুইচ গেটটো বোলে অলপ কাম চলি আছে চুইচ গেট অলপ কাম চলি আছে লগতে পাইপৰ অলপ কিবা ফুটিছে নেকি তেনেকে শুনিছো তো সেইকাৰণে বোলে পানীটো এবাৰ অহা নাই তো নেক্সট টাইম আহিলে আপোনালোকক দেখাব একবাৰ ট্ৰাই কৰিম যদি ভৱিষ্যতত কেতিয়াবা আহোঁ এইটো বোলে বহুত ডাঙৰ এটা লেক হয় বোলে বহুত ডাঙৰ তেনেকে লেক হয় তো ইফালে ওখ থাকে সেইটো চাইডে ওখ থাকে তো সেইটোৰ কাৰণে এই পানী নোহোৱাৰ কাৰণে এবাৰ অলপ ডাঙৰ কৰিছে প্ৰগ্ৰামটো নহ'লে ইয়াতে কৰিলে হয় বোলে অহাবাৰ বোলে ইয়াতে কৰিব চাগে পানীৰ কাৰণে তো আমি বহুত কেইজন আছো এতিয়া কমচে কম 5-10টা মানে চাগে আমাৰ বাইক হ'ব চাগে একেলগে তেনেকে যাম আৰু তো ক'ত ক'ত যোৱা হয় আপোনালোকেও দেখাম আপোনালোকেও চাই থাকিব তো সেইকাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰিব চেনেলটো ঘণ্টা বটন টিপি থ'ব আৰু ঘণ্টা বটন টিপি থোৱাৰ লগে আৰু ভাল ভাল ভিডিঅ' যদি মই দিওঁ আপোনালোকে পাই থাকিব তেতিয়া তো মই এতিয়া অলপ কিবা কিবি বনাই লওঁ খাবৰ কাৰণে তাৰপিছত আপোনালোকক লগ পাই আছো ৰেডি হৈ গ'লো ওলাই গ'লো ৰেডি হৈ গ'লো লগতে এইফালে জেকেটটো থোৱা আছে তো এইবিলাক আমি চব একেলগে আমি এইবিলাক বাইক যাম 1 2 3 4 5 6খন বাইক আৰু এখন গাড়ী তো তেনেকে এইবিলাক ৰেডি হৈ আছে আমি ইয়াৰ পৰা ওলাই যাম আৰু এতিয়া চলাব দিছো আনন্দক চলাব দিছো এতিয়া ভাই চলাবি না তো এতিয়া চলা মই পিছত চলাম নেকি বহুত ভাল মানে তো আনন্দ চলাব নহয় গাই তো আনন্দ এতিয়া চলাব দিছো তো মই হাইৱেত চলাম তো তেনেকে মিলাই চলাম আৰু দুইজনে বহুত যাব লাগিবতো বহুত টাইম লাগিব তো সেইকাৰণে ইয়াৰ পৰা ওলাব লাগিব তাকে আপোনালোক যাই লগ পাই আছো ৰাস্তাত ইয়াতে ডিনাৰটো কৰিলো ঘৰত একো নাখাওঁ বুলি তো ভাত নাখাওঁ বুলি লগতে আমাৰ টাইম লাগিবতো যিহেতু সেইকাৰণে ঘৰত ভাত নাখাওঁ তো ইয়াতে খাই ললো লগতে এইবিলাক চাওঁ আমাৰ গোটেই তেনেকে লাইন আপ মোৰ বাইকৰ লাইন আপ 1 2 3 4 5 6 7 8 9খন বাইক তেনেকে তো ইয়াৰ পৰা ওলাব লাগিব এতিয়া ভৰিল নেক্সট লেভেল ভৰি গ'ল ন এতিয়া এতিয়াৰ কাৰণে অলপ টাইম ৰাখিছো মোবাইলটো অলপ চাৰ্জ দি লওঁ চাৰ্জ নাই যিহেতু দেখাই কৈ থাকিম মোবাইল মই কৰি আছো আনন্দ ভাই কৰি আছে এতিয়া বৰ্তমান Let's go, ভাই, let's go. পানী মোৰ ৱাটাৰফল বোলে এইটো বহুত ডাঙৰ তেনেকে আৰু ৱাটাৰফলটো সেইফালে যাব নোৱাৰি সিফালে আমি নাযাওঁ এতিয়া সিফালে গ'লে বৰ্ডত যাব লাগে বোলে বৰ্ডত তেনেকা এইফালে কৰি আছে এইফালে যাবৰ কাৰণে জেকেট পিন্ধাই আছে বহুত তেনেকা পানী যিহেতু কি ধুনীয়া লাগিছে চাওকচোন চবফালে মানুহ পুৰা কি ধুনীয়া লাগিছে লোকেশ্যনটো চাওকচোন আপোনালোকে কেনেকুৱা লাগিছে আৰু পানীৰ কালাৰটো চাওকচোন নীলা পুৰা ভালকে আপোনালোকে দেখাব পৰা নাই কিন্তু পুৰা ইয়াতে নীলা দেখা পাইছে পুৰা পানীটো পুৰা নীলা চাওক পুৰা নীলা পানী কিমান মানুহ চাওকচোন কিমান মানুহ চাব আহিছে এইটোকে এতিয়া যাওঁ সোনকালে বল দেখো তো এইটো মোৰ বাইকটো চাওক মোৰ বাইকটো এইটোৱে লগতে এইফালে আমাৰ লাইন আপ কেইটা আছিলে চাওক 1 2 3 4 এইখিনি গোটেইখিনি আমাৰ পুৰা এনেকৈ লাইন আপ হৈ আহি আছিলোঁ আমি আৰু বেলেগ ফালে থৈছোঁ চাগে ভালকৈ ইমান নাজানো আৰু ক'ত আহিছে বহুত কেইখন বাইক আছিল আৰু আমি তেনেকৈ বহুত কেইখন বাইক আছে তো তেনেকৈ লাইন আপ কৰি আমি আহি আছিলোঁ তো ইয়াৰ পৰা আস্তে ওলাব লাগিব যিহেতু ঘৰত যাব লাগিব যিহেতু তো আমি আধা ৰাস্তা আহি গ'লোঁ আধা ৰাস্তা পাই অলপ ৰখি গ'লোঁ এইফালে তেনেকৈ লাইন আপ কৰি তো আমাৰ মানুহ আৰু মানে পিছফালে আছিলে অলপ সিহঁতে অলপ কিবা কি কৰি আছিলে বোলে অলপ কোৱাত সোমাইছিলে তো সেইকাৰণে অলপ দেৰি হ'ল সিহঁতৰো তো আমি অলপ সোনকালে আহি গ'লোঁ এইফালে তো সেইকাৰণে আমি আধা ৰাস্তাত এতিয়া ৰখি আছোঁ দাদা কেইজনমানৰ কাৰণে তো ইয়াতে আমি লাইন আপ কৰি এনেকৈ আছোঁ বৰ্তমান তো এতিয়া আহিলে লাহেকৈ আমি ওলাই দিব লাগিব আৰু মোবাইলৰ চাৰ্জ নাই আকৌ চাৰ্জ দিব লাগিব মানে চাৰ্জ দি মই তেনেকৈ কৰি আছোঁ মানে বাইকত ইমান সোনকালে চাৰ্জ হোৱা নাই মানে বাইকত ইমান সোনকালে চাৰ্জ নলয় তো কিন্তু চাৰ্জটো কিন্তু বেছিহে উল্টা গৈ আছে তো সেইকাৰণে আপোনালোকক অলপ দেৰিকৈ লগ পাই আছোঁ
আমি এতিয়া নগাঁও আহি পালো নগাঁৱত আহি তেনেকে অলপ ৰখিছো বাইক চাই এনেকে থৈ দিলো আৰু এইফালে গোটেইখিনি বাইক থৈ দিয়া হৈ গৈছে তাৰপিছত অলপ কিবা বহে নেকি অলপ ৰেষ্ট কৰিব বোলে অলপ বহি লওঁ তাৰপিছত ইয়াৰ পৰা আকৌ ৰাস্তাকে ওলাই দিব লাগিব ইফালে চাৰিআলিটো আছে বাইপাছটো নগাঁৱৰ এতিয়া গোটেই কেইজনে চাহ খাব সোমাইছে ইফালে কি আছে ঐ কি আছে ইয়াত কি আছে ইয়াত পকৰি চাহ ইয়ে চবে জমা হৈ গ'ল যে দোকানটোতে জমা হ'বই আৰু অ ছাৰ কি লাগে পকৰি লাগে পকৰি লাগে নেকি লাগে কি কি লাগে কিবা দি আছে বোলে ইয়াতে মই কি খিচিৰি মই মানে নাজানোতো কিবা দি আছে মই আহিছো আৰু ইয়াতে কিবা কিবি The next day. চ' আজি নেক্সট ডে যোৱাকালি আমি আহি পাওঁতে বহুত ৰাতি হৈ গ'ল মানে নগাঁৱতে আমি 5টামান পালো নেকি নগাঁৱত মানে অলপ কিবা চাহ তাহ খাওঁতে কিবা কিবি খাওঁতে অলপ দেৰি হৈ গ'ল তাৰপিছত ৰাতি আহি পালো তাৰপিছত ভাত পানী খাই অলপ তেনেকে অলপ দেৰিকে শুৱা হ'ল তো সেইকাৰণে অলপ দেৰিকে উঠিছো আজি 11টামান বজাত শুই উঠিছো আজি বহুত দেৰিকে শুই উঠিছো মানে তাতে ভালকে শুৱা নাছিলো ইমান দিন তো সেইকাৰণে অলপ আজি ভালকে শুই ললো এতিয়া চাহ পানী খাই তাৰপিছত এতিয়া ব্লগটো এণ্ড কৰিব ওলাইছো তো যোৱাকালি ব্লগটোতে এণ্ড কৰিব নোৱাৰিলো তো বহুত ৰাতি হ'ল যিহেতু সেইকাৰণে তো আৰু ভাল ভাল ৰাইড আহি থাকিব আৰু ভাল ভাল ভিডিঅ' আহি থাকিব সেইকাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব আৰু ঘণ্টা পৰ্যন্ত দি থ'ব আৰু ভাল ভাল ভিডিঅ' আপোনালোকে পাই থাকিব তেতিয়া মই দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যাব তো এইটো ব্লগ ইয়াতে সামৰণি মাৰিছো নেক্সট এটা আপোনালোকৰ ধামাকাৰ ভিডিঅ'ৰ লগত লগ পাই আছো তো এতিয়ালৈকে বাই বাই টিল দেন টেক কেয়াৰ